নমস্কাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ একদম ঘৰৰ অৱস্থা বেয়া দেখিছেনে নাই মানে আমাৰ চৰকাৰী আৱাস গৃহটো ৰিপেয়াৰিং হ'ব সেইটো কাৰণে আমি অন্য এটা কোৱাৰ্টাৰ লৈছোঁ তালৈ আমি শিফ্ট হৈ আছোঁ লাহে লাহে একদম পুৰা ঘৰ চৰ খেলি মেলি একদম বহুত কষ্ট হৈছে চাওক মানে আমাৰ ৰুমটো কেনেকুৱা হৈ আছে এইবোৰ দেখিছে এইবোৰ বেগত চব গডৰেজৰ পৰা ওলাই ওলাই কাপোৰ ভৰাই আছোঁ এইপিনে এইবোৰ চব মাটিয়ে চাটিয়ে পৰি আছে এইবোৰ তাৰপাছত এইপিনে চব খুলি খালি থৈ দিছোঁ আৰু এইপিনে বাহিৰৰ ফালেও একদম পুৰা চব এইবোৰ ৰেডি কৰি থৈ দিছোঁ নিবৰ কাৰণে এতিয়া মানুহ মাতিছোঁ মানুহ আহিলে কষ্ট হৈছে চাই থাকিব আমি নতুন ঘৰটো অলপ পিছত দেখাই আছোঁ শিফটিং হৈ লওঁ বেছি দূৰত নহয় মোৰ কোৱাৰ্টাৰৰ পৰা প্ৰায় মোটামুটি ওচৰতে হয় তথাপিতো একদম পুৰা বেয়া লাগিছে 5 বছৰ ইয়াতে থাকিলোঁ আৰু নিজে চব নিজৰ সুবিধা অনুযায়ী বনাই লৈছিলোঁ এতিয়া আৰু তাত সৰু সৰু ৰুম আকৌ বনাব লাগিব আকৌ পইচা খৰচ আমি আৰু এনেই পইচা নাইকিয়া মানুহ হয়নে বাৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব এইটো হৈছে নতুনকৈ লোৱা ৰুমটো এইবোৰ চব ঠিক ঠাক কৰি লৈছোঁ এইপিনে বস্তু আনি জমা কৰিছোঁ তাৰপিছত লাহে লাহে ফিটিং কৰিম আৰু এইটো ৰুম বেডৰুম খালী হৈ আছে এতিয়াও বস্তু অনা নাই আৰু এইপিনে এইটো হৈছে পাকঘৰ ইয়াতে চাকি গছ জ্বলাই দিছোঁ যিহেতু নতুন ঘৰত সোমাম সেইটো কাৰণে বস্তু অনাৰ পিছত পুৰা ঘৰটো দেখাই আছোঁ চাই থাকিব আমাৰ লাহে এনেকৈ ৰুমটো শিফটিং কৰিছোঁ এইটো হৈছে বেডৰুম এইপিনে আলনা দিছোঁ এইবাৰ বেডৰুমটো অলপ ডাঙৰ এইপিনে টিভি লগাই দিছোঁ এইপিনে আৰু এডাল আলনা দিছোঁ এইপিনে বাথৰুম আৰু এইটো হৈছে গডৰেজটো এইপিনে এনেকৈয়ে দিছোঁ ৰুমটোত আৰু এইটো হৈছে হল লাহে লাহে শিফটিং হৈ আছে এতিয়াও বস্তু আঁত লগাগৈ নাই আৰু বস্তু আনিব আছে আৰু 4 দিনমান আনিব লাগিব তেতিয়াহে হ'ব আৰু আনিবৰ কাৰণে পিছপিনে এক্সট্ৰা কৰি বনাই ল'ব লাগিব এইপিনে গোঁসাই ঘৰ দিছোঁ গোঁসাই ঘৰটো এতিয়াও লোৱাই হোৱা নাই আৰু এইপিনে ইনভাৰ্টাৰ লগাই দিছোঁ নাইবা কচ থৈ দিছোঁ বস্তু আনি আছোঁ যিহেতু বস্তাত ভৰাই ভৰাই আনি আছোঁ এইটোৱে হৈছে মোৰ নতুন আৱাস গৃহটো কেনেকুৱা লাগিছে চবৰে জনাব আৰু এইপিনে কৰি আছোঁ মাটি পেলোৱা কাম মানুহ লাগি আছে মাটি পেলাই আছে আৰু পিছফালখন দেখাই আছোঁ এয়া হৈছে পিছফাল এইবোৰ মাটি পেলাই আছোঁ আৰু ইয়াতে অন্য এটা ৰুম বনাম তাৰ পাছতহে সেইটো ৰুমৰ পৰা বস্তুবোৰ আনিব পাৰিম জেগাটো ভালেই কোৱাৰ্টাৰকেইটাও ধুনীয়া ধুনীয়া কেনেকুৱা পালে চাই পিনে জনাবচোন সামৰা নাই মই সামৰিছোঁ একচুৱেলি আধাতে সামৰি পিনে মই আহিব লগা হ'ল দিলে ওলাই এতিয়া মই যাম দলগাঁও গাড়ীৰ কাৰণে ৰখি আছোঁ এতিয়ালৈকে গাড়ী পোৱা নাই বহুত কষ্ট হৈছে এইকেইদিনত কাৰণ দুইটা চম্ভালিব লগা হৈছে এইপিনে ঘৰ শিফটিং কৰিব লগা হৈছে আৰু এইপিনে ডিউটিৰ কাৰণেও যাব লগা হৈছে গতিকে কষ্ট হৈছে অলপমান এতিয়া বলক যাই থাকোঁচোন দলগাঁৱলৈ চাৰে মেঘা মেঘা বৰসা ৰে মেঘা মেঘা বৰসা ৰে মেঘা বৰসা বৰসা হে বাৰিশ কা বৰসা হে কি বৰষুণৰ কাৰণে কেনিও ওলাব নোৱাৰা হৈছে ক'ৰবাত যাওঁ বুলি ক'লেও যাব নোৱাৰি এই বতৰটো একমাহমান হ'লেই নেকি এনেকৈ থকা বৰষুণ যাক নেৰিবই নেকি বৰষুণ ৰাম কাপোৰ চাপোৰ শুকাব পৰা নাই জানেনে এইপিনে মোৰ ঘৰ শিফটিঙৰ কাম চলি আছে ওলাই আহিছোঁ কিবা খাই আহোঁ ৰাতিপুৱাৰ পৰা একো খাব পৰা নাই ভোক লাগি গৈছে আৰু ৰুমতো একো যোগাৰ বিশেষ নাই চাহৰ যোগাৰটো আছে আৰু ভাতৰ যোগাৰো আছে এইখিনি খোৱাতকৈ বেলেগ কিবা এটা খাই আহোঁ বহুত বৰষুণ দি আছে এতিয়া ইয়াত বৰষুণ এৰাই নাই আৰু এতিয়া মই আহিছোঁ হোটেললৈ চাহ কিবা খাই আহিম আৰু এইপিনে চাওক আমাৰ ৰাস্তাটো পূৰা ডাম্পাৰে সি চেংগেভেল মানে আনি পিনে শিল বালি পেলাই আছে পূৰা কাম চলি আছে দ্ৰুতগতিত পূৰা একদম ৰাস্তাটো জলদি হ'ব বুলি আশা কৰিছোঁ কাৰণ বহুত কষ্ট পাইছোঁ ৰাস্তাটোৰ কাৰণে ভাল কাম হৈছে
একদম পুৰা ধুনীয়া বহুত ডাঙৰ ৰাস্তা হ'ব এইডোখৰ বহুত ধুনীয়া লগা হ'ব গতিকে ৰাস্তাটো সোনকালে হওক তাকে কামনা কৰিছোঁ এতিয়া কিবা খাই হ'ব আহি গ'ল চাহটো খাই লওঁ তাৰপিছত চাওঁ বৰষুণটো এনে নেৰে বৰষুণটোৱে একদম ঠাণ্ডা লগাই দিছে গৰম কাপোৰো নাই ইয়াতে চব ঘৰত আছে আৰু লগো নাই চাহ খাবৰ কাৰণে কাৰণ বতৰ বেয়া কোনো নলায় এতিয়া মই চাহটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতি আহিলোঁ বৰষুণ যাক এৰক বুলি ভাবোঁতে বহুত দেৰি ৰোৱা হৈ গ'ল কিন্তু বৰষুণ যে এতিয়াও এৰা নাই মই ভাত খাবৰ কাৰণে কিবা লৈ যাওঁ কাৰণ এই বতৰত আৰু বজাৰত যাব নোৱাৰি গতিকে কণী চণী কিবা লৈ যাওঁ তাকেই খাব লাগিব আজি দুপৰীয়া হৈছোঁ গতিকে কাচুমটা দোকানত কিবা লৈ লওঁ